নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই নতুন ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম আৰু আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আমিও ভালেই আছোঁ। আজি ভিডিঅ'টিত মই এটি বিশেষ দিন দেখুৱাম। আমাৰ ঘৰৰ শাওণ মাহৰ এটি সোমবাৰ, যিটো সোমবাৰত আমাৰ ঘৰত অকণমান সকামৰ আয়োজন কৰিছোঁ, যিহেতু প্ৰত্যেক বছৰে আমি কৰি আহিছোঁ। বহুত ভকত মতা নাই, কেইজনমান 10-12জন ভকত হ'ব। জেগাটো যিহেতু কম আমাৰ, এনেকৈ আমি যা যোগাৰ কৰিছোঁ আৰু ঘৰবিলাক শুচি কৰিছোঁ। দিনৰ ভাগতে মুচি কাচি ধুনীয়াকৈ চাফ চিকুণ কৰি লৈছোঁ। ৰমজানহঁত আহিলে এয়া লাগি আছে আৰু দিনৰ পৰা আৰম্ভ কৰিছে, যিহেতু সময় লাগিব আৰু ময়ো এইবিলাক সকলোবিলাক কামবিলাক সামৰি কৰি আজৰি হৈ ল'লোঁ। গা পা ধুই ৰেডি, এতিয়া দিনৰ সকলোবিলাক লাগি আছে। যিহেতু প্ৰসাদ বুলিবলৈ আমাৰ ঘৰত ৰুটি ভাজি আয়োজন কৰোঁ আৰু এই ভকতসকল সকলোবিলাক আহিছে, লাহে লাহে এনেকুৱা আৰম্ভ কৰিছে তেওঁলোকৰ যি কাম। আৰু এয়া দেখিছেনে, সকলোবিলাক ৰুটি ভাজি বনোৱা পোৱালিটো এনেকৈ আছে, তাইকো খুৱাব লাগিব, যিহেতু অকণমান আমনি কৰিছেগৈ আৰু এয়া সকলোবিলাক লাগি আছে, চাহ দি আছে এয়া লগতে আৰু মাজতে আমাৰ গুৰুজনক অকণমান খুৱাই লৈছোঁ। আৰু এতিয়া এয়া আৰম্ভ হৈছে ৰুটি, লাষ্টৰ মানে ৰুটিখিনি পুৰিবলৈ আৰু গৰমে গৰমে দিব লাগিব, যিহেতু পুৰি লাহে লাহে হৈছেগৈ আৰু আমাৰ এই পোৱালিকেইটাও লাগি আছে। সিহঁতি মানে ডাঙৰবিলাকক কৰা দেখি সিহঁতৰ পুৰি বহুত ইচ্ছা গৈছে, সিহঁতিও লাগি আছে কামত। এয়া ওচৰত নিদিয়ে কাৰণে আঁতৰত আহি কিনে কৰি আছে সিহঁতি। এতিয়া এই সকলোবিলাক হৈ গ'ল। এয়া বুট দাইল, ৰঙালাও ভাজি বনাই আছে, আচাৰ এয়াই হ'ব আইটেম। এনেকৈ এয়া মই লাগি দিছোঁ, ভাইটি লাগি আছে ভকতসকলক আৰু লাষ্টত আমি ইয়াৰ ঘৰৰ মানুহকেইটা বহি ল'লোঁ। ল'ৰা ছোৱালীবিলাকো আগতে খুৱাই পঠিয়াই গ'লোঁ, যিহেতু সময় বহুত হৈছেগৈ, 10টা বাজিলে।